নমস্কাৰ জিকে পঢ়াটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকলৈ গণিতৰ কেইটামান সহজ কিন্তু বহুতে দৰকাৰী জিকে লৈ আহিছোঁ। বলক এতিয়া আমি সেই জিকেবোৰলৈ যাওঁ। 1 নম্বৰ প্ৰশ্ন, তলৰ কোনটো মৌলিক সংখ্যা নহয়? A1, B2, C3, D5। শুদ্ধ উত্তৰটো হ'ল অপশ্যন A 1। 2 নম্বৰ প্ৰশ্ন, যুগ্ম অথচ মৌলিক সংখ্যা তলৰ কোনটো? A1, B2, C3, D5। শুদ্ধ উত্তৰটো হ'ল B2। 3 নম্বৰ প্ৰশ্ন, তলৰ কোনটো পৰিমেয় সংখ্যা নহয়? A0, B1, C1/2, D √2। শুদ্ধ উত্তৰটো হ'ল অপশ্যন D √2। 4 নম্বৰ প্ৰশ্ন, এটা বৃত্তৰ ব্যাসৰ সংখ্যা হ'ল A1, B2, C অসংখ্য, D 0। শুদ্ধ উত্তৰটো হ'ল C অসংখ্য। 5 নম্বৰ প্ৰশ্ন, P টকাত বছৰি R% হাৰে N বছৰত সৰল সুদ হ'ব? A PRN × 100, B NR/100, B C PNR/100, D এটাও নহয়। শুদ্ধ উত্তৰটো হ'ল C PNR/100। 6 নম্বৰ প্ৰশ্ন, তলৰ কোনটো আটাইতকৈ সৰু অখণ্ড সংখ্যা? A1, B10, C-10, D 0। শুদ্ধ উত্তৰটো হ'ল C -10। 7 নম্বৰ প্ৰশ্ন, তলৰ কোনজোৰ সংখ্যা পৰস্পৰ মৌলিক সংখ্যা নহয়? A 3, 5, B 11, 15, C 7, 14, D 4, 15। শুদ্ধ উত্তৰটো হ'ল C 7, 14। 8 নম্বৰ প্ৰশ্ন, 1 আৰু 1ৰ মাজত কেইটা মৌলিক সংখ্যা আছে? A 11টা, B 25টা, C 30টা, D 100টা। শুদ্ধ উত্তৰ হ'ল B 25টা। 9 নম্বৰ প্ৰশ্ন, 5, 4, 6, 7, 8, 9ত 6ৰ স্থানীয় মান কিমান? A 6, B 600, C 6000, D 0। শুদ্ধ উত্তৰটো হ'ল C 6000। 10 নম্বৰ প্ৰশ্ন, ভগ্নাংশ এটাৰ হৰটো লবতকৈ ডাঙৰ হ'লে তাক কোৱা হ'ব? A প্ৰকৃত ভগ্নাংশ, B অপ্ৰকৃত ভগ্নাংশ, C মিশ্ৰ ভগ্নাংশ, D ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰটো হ'ল A প্ৰকৃত ভগ্নাংশ। 11 নম্বৰ প্ৰশ্ন, এটা বিন্দুৰ মাজেৰে আঁকিব পৰা ৰেখাৰ সংখ্যা হ'ল A এটা, B 2টা, C 0, D অসংখ্য। শুদ্ধ উত্তৰ হ'ল D অসংখ্য। 12 নম্বৰ প্ৰশ্ন, সৰল কোণ এটাৰ যোগ A 45 ডিগ্ৰী, B 180 ডিগ্ৰী, C 150 ডিগ্ৰী, D 90 ডিগ্ৰী। উত্তৰটো হ'ব B 180 ডিগ্ৰী। 13 নম্বৰ প্ৰশ্ন, ত্ৰিভুজ এটাত থাকিব পৰা সৰ্বোচ্চ সমকোণৰ সংখ্যা হ'ল A1, B2, C3, D 0। শুদ্ধ উত্তৰটো হ'ল A1। 14 নম্বৰ প্ৰশ্ন, L দৈৰ্ঘ্য, B প্ৰস্থ আৰু H উচ্চতাৰ আয়তঘনকটোৰ মুঠ পৃষ্ঠকালি A L × B × H, B 2 × L × B × H, C 2 × LB + LH + BH, D 2 × L + B + H। শুদ্ধ উত্তৰটো হ'ল C 2 × LB + LH + BH। 15 নম্বৰ প্ৰশ্ন, তলৰ কোনটো পূৰ্ণ সংখ্যা নহয়? A1, B2, C-3, D 0। শুদ্ধ উত্তৰটো হ'ল C -3। 16 নম্বৰ প্ৰশ্ন, দুটা অযুগ্ম সংখ্যাৰ পূৰণফল সদায় এটা? A অযুগ্ম সংখ্যা, B যুগ্ম সংখ্যা, C মৌলিক সংখ্যা, D বৰ্গ সংখ্যা। শুদ্ধ উত্তৰটো হ'ল A অযুগ্ম সংখ্যা। 17 নম্বৰ প্ৰশ্ন, 60ৰ পূৰ্বপদ হ'ল A 59, B 60, C 61, D 62। শুদ্ধ উত্তৰটো হ'ল A 59। 18 নম্বৰ প্ৰশ্ন, 04692 এই অংককেইটাৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো হ'ল A 02469, B 20469, C 24069, D 26049। শুদ্ধ উত্তৰটো হ'ল B 20469। 19 নম্বৰ প্ৰশ্ন, দুটা সংখ্যাৰ লসাগু পূৰণ গসাগু সমান A1, B0, C সংখ্যা দুটাৰ পূৰণফল, D লসাগু। শুদ্ধ উত্তৰটো হ'ল C সংখ্যা দুটাৰ পূৰণফল।
20 নম্বৰ প্ৰশ্ন 8ৰ গুণাত্মক বিপৰীত সংখ্যা হ'ল A 1 B 1/8 C 8 D 0 শুদ্ধ উত্তৰটো হ'ল B 1/8